দোহা। নিশ্চয় প্ৰেম প্ৰতিটিতে বিনয় কৰৈ সন্মান, তেহি কে কাৰজ সকল চুপ সিদ্ধ কৰৈ হনুমান। অৰ্থাৎ যি ভক্তই পূৰ্ণ প্ৰেম, বিশ্বাস আৰু ভক্তি সহকাৰে প্ৰভু হনুমানৰ ওপৰত আস্থা ৰাখে, প্ৰভু হনুমন্তই সেই ভক্তৰ সকলো মনোকামনা পূৰ্ণ কৰে। চৌপাই। জয় হনুমন্ত সন্ত হিতকাৰী, সুন লিজিয়ে প্ৰভু অৰজ হমাৰী। অৰ্থাৎ হে সন্তৰ কল্যাণকাৰী প্ৰভু হনুমান, আপোনাৰ জয় হওক। হে প্ৰভু, আমাৰ প্ৰাৰ্থনা স্বীকাৰ কৰক। জনকে কাজ বিলম ন কি জয়, আতুৰ দৌৰি মহা সুখ দি জয়। অৰ্থাৎ হে পৱন নন্দন হনুমান, আৰু পলম নকৰিব, আকুলতাৰে দৌৰি আহি ভক্তৰ কাৰ্য সিদ্ধি কৰি মহাসুখ প্ৰদান কৰক। জৈছে কুদি সিন্ধু মহিপাৰা, সুৰসা বদন বৈঠে বিস্তাৰা। অৰ্থাৎ হে বজৰংবলী, আপুনি বিশাল সাগৰ জঁপিয়াই পাৰ হৈছিল। আপোনাৰ কৃপাতেই আপোনাৰ যাত্ৰাত বাধা দিয়া চুৰচা ৰাক্ষসীৰ মুখত সোমাই তেওঁক উদ্ধাৰ কৰিছিল। আগে যায় লংকিনী ৰোকা, মাৰে হো লাট গৈ চুৰলোকা। অৰ্থাৎ আগত গৈ আপোনাক লংকাৰ দুৱাৰৰক্ষী লংকিনীয়েও বাধা দিবলৈ চেষ্টা কৰিছিল, কিন্তু হে প্ৰভু, আপুনি তেওঁকো লাট মাৰি স্বৰ্গলোক পঠাই উদ্ধাৰ কৰিছিল। যায় বিভীষণ কো সুখ দীন্হা, সীতা নিৰ্ঘী পৰম পদ লিন্হা। অৰ্থাৎ হে প্ৰভু, আপুনি ৰাম ভক্ত বিভীষণক পৰম সুখ প্ৰদান কৰিছিল আৰু মাতা সীতাক সাক্ষাৎ কৰি তেওঁ পৰম কৃপা লাভ কৰি ধন্য হৈছিল। বাঘ উজাৰি সিন্ধু মহঙ্গোৰা, অতি আতুৰ জমকাতৰ তোৰা। অৰ্থাৎ আপুনি ৰাৱণৰ অশোক বাটিকা তছনছ কৰি সাগৰত ডুবাই দিছিল আৰু ৰাৱণৰ সৈন্যবোৰক বধ কৰি যমলোক পঠাইছিল। অক্ষয় কুমাৰ মাৰি সংহাৰা, লোম লপেট লংক উজাৰা। অৰ্থাৎ আপুনি ক্ষন্তেকতে ৰাৱণ পুত্ৰ অক্ষয় কুমাৰক বধ কৰিছিল আৰু আপোনাৰ নেজেৰে লংকা জ্বলাই ছাৰখাৰ কৰিছিল। লাহ সমান লংক জৰি গৈ, জয় জয় ধ্বনি চুৰপুৰ মেহে ভয়। অৰ্থাৎ হে প্ৰভু, আপুনি শুকান ঘাঁহৰ দৰে লংকা নগৰী জ্বলাই ছাৰখাৰ কৰিছিল আৰু তাকে দেখি স্বৰ্গৰ দেৱতাগণে আপোনাৰ জয় জয়কাৰ কৰিছিল। অব বিলম্ব কেহি কাৰণ স্বামী, কৃপা কৰোহো ওৰ অন্তৰ্যামী। অৰ্থাৎ হে প্ৰভু, তেন্তে কি কাৰণত আপুনি পলম কৰিছে? হে অন্তৰ্যামী, অনুগ্ৰহ কৰি এই ভক্তক কৃপা কৰক। জয় জয় লক্ষণ প্ৰাণ কে দাতা, আতুৰ হৈব দুখ হৰহু নিপাতা। অৰ্থাৎ হে প্ৰাণদাতা, আপোনাৰ কৃপাতেই লক্ষ্মণে প্ৰাণদান পাইছিল। যিদৰে আপুনি তেওঁক প্ৰাণদান দিছিল, ঠিক তেনেদৰেই এই ভক্তৰ ওপৰতো কৃপা কৰি দুখ নিবাৰণ কৰক। জয় গিৰিধৰ জয় সুখসাগৰ, চূৰ সমূহ সমৰ্থ ভটনাগৰ। অৰ্থাৎ হে পৰ্বতধাৰী সুখৰ সাগৰ প্ৰভু হনুমান, আপোনাৰ জয় হওক। বিষ্ণু সহিত সমস্ত দেৱতাগণৰ সামৰ্থ্য ধাৰণকাৰী পৱন পুত্ৰ হনুমান, আপোনাৰ জয় হওক। ওম হনু 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 হনুমন্ত হঠিলে, বৈদেহী মাৰো বৰ্জ্য কিকিলে। অৰ্থাৎ হে পৰমেশ্বৰৰূপী হঠেলি হনুমান, মোৰ ওপৰত কৃপা কৰক আৰু মোৰ শত্ৰুক আপোনাৰ বৰ্জ্যৰে নিপাত কৰক। গদা বৰ্জ্যলে বৈদেহী মাৰো, মহাৰাজ প্ৰভু দাস উবাৰো। অৰ্থাৎ হে প্ৰভু মহাৰাজ, আপুনি গদা আৰু বৰ্জ্যলৈ মোৰ শত্ৰুক নাশ কৰক আৰু এই দাসক
উদ্ধাৰ কৰক। ওমকাৰ হুংকাৰ মহাপ্ৰভু ধাবো, বৰ্জ্য গদা হনু বিলম নালাবো। অৰ্থাৎ হে পালনকৰ্তা, মোৰ কাতৰ প্ৰাৰ্থনা স্বীকাৰ কৰি আপুনি ওমকাৰ হৈ গদা আৰু বৰ্জ্য সহিত অকণো পলম নকৰি হুংকাৰ দি ঢপলিয়াই আহক আৰু মোৰ শত্ৰুক বিনাশ কৰি মোক উদ্ধাৰ কৰক। ওম হ্ৰিং 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 হনুমন্ত কপীছা, ওম হুং 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 হনু অৰি উৰ্চিছা। হে কপিছ প্ৰভু হনুমান, মই তান্ত্ৰিক মন্ত্ৰ ওম হ্ৰিং 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 আৰু ওম হুন হুন হুনৰ দ্বাৰা আপোনাক আবাহন জনাইছোঁ। আপুনি গদাৰ প্ৰহাৰত মোৰ শত্ৰুৰ মোৰ শৰীৰৰ পৰা পৃথক কৰক। চৈত্য হুহুহৰি শপত পাইকে, ৰাম দূত ধৰো মাৰো ধাইকে। অৰ্থাৎ হে প্ৰভু হনুমান, আপোনাক শ্ৰীহৰিৰ শপত দি কৈছোঁ, মোৰ ইচ্ছা পূৰণ কৰক। হে ৰামদূত হনুমান, মোৰ শত্ৰু আৰু মোৰ বাধাসমূহ আদৰ কৰক। জয় 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 হনুমন্ত অগাধা, দুখ পাৱত জন কেহি অপৰাধা। অৰ্থাৎ হে বজৰংবলী হনুমান, মই মোৰ অগাধ ভক্তিৰে আপোনাক স্মৰণ কৰোঁ। কিন্তু হে প্ৰভু, তথাপিও আপুনি কি অপৰাধৰ বাবে মোক ইমান কষ্ট দিয়ে? পূজা জপ তপ নেম অচাৰা, নাহি জানত কছু দাস তুমহাৰা। অৰ্থাৎ হে কৃপানিধি, আপোনাৰ এই ভক্তৰ পূজাবিধি, জপ তপ, তপস্যা, আচাৰ কৰ্ম আদিৰ বিষয়ে একো জ্ঞান নাই। বন উপবন মগ গিৰি গৃহ মাহি, তুমহাৰে বল পৰ হম দৰপত নাহি। অৰ্থাৎ কিন্তু হে প্ৰভু, আপোনাৰ অপৰিসীম শক্তিৰ ওপৰত থকা আস্থাৰ বাবে হাবি বন পৰ্বত পাহাৰ, ৰাস্তা ঘাট বা ঘৰ কোনো ঠাইতেই মই ভয় বা ডৰ অনুভৱ নকৰোঁ। পাই পৰো কৰজুৰি মনাবো, এহি অপচৰব কেহি গহৰাবো। অৰ্থাৎ হে কেশৰী নন্দন, আপোনাৰ চৰণত মই দণ্ডৱত প্ৰণাম কৰিছোঁ। মোক উদ্ধাৰ কৰক। এই দুখৰ দিনত মই আপোনাৰ বাবে কাক স্মৰণ কৰিম? জয় অঞ্জনী কুমাৰ বলৱন্তা, শংকৰ সুবৰ্ণ বীৰ হনুমন্তা। অৰ্থাৎ হে অঞ্জনীৰ সৰ্বশক্তিমান বীৰপুত্ৰ হনুমান, আপোনাৰ জয় হওক। হে শংকৰৰ অৱতাৰ বীৰ হনুমান, আপোনাৰ জয় হওক। বদন কৰাল কাল কুল ঘালক, ৰাম সহায় সদা প্ৰতিপালক। অৰ্থাৎ হে প্ৰভু, আপোনাৰ বিশালকায় শৰীৰে কালকো বাধা দিবলৈ সমৰ্থ হয়। হে ৰাম ভক্ত হনুমান, আপুনি সদায় প্ৰভু ৰামৰ প্ৰতিপালন কৰি আহিছে আৰু প্ৰতিটো ক্ষেত্ৰতেই প্ৰভু ৰামক সহায় কৰি আহিছে। ভূত প্ৰেত পিশাচ নিশাচৰ, অগণি বেতাল কাল মাৰি মৰ। অৰ্থাৎ হে প্ৰভু, ভূত প্ৰেত পিশাচ নাইবা কোনো দুষ্ট আত্মাই হওক, সকলোকে আপুনি আপোনাৰ শক্তিৰ অগ্নিৰে জ্বলাই ভস্ম কৰে। ইনহে মাৰো তুহি শপথ ৰাম কি, ৰাখো নাথ মৰ্যদ নাম কি। অৰ্থাৎ হে প্ৰভু হনুমান, আপোনাক আপোনাৰ প্ৰভু শ্ৰীৰামৰ শপত, এই দানৱসকলক বধ কৰি আপুনি প্ৰভু শ্ৰীৰামৰ লগতে নিজৰ মৰ্যদাও ৰক্ষা কৰক। জনক চোতা হৰি দাস কহাবো, তাকি শপথ বিলম নলাবো। অৰ্থাৎ হে প্ৰভু, আপুনি মাতা সীতাৰো দাস বুলি কোৱা হয়, গতিকে আপোনাক মাতা সীতাৰো শপত, আপুনি এই ভক্তৰ কষ্ট নিবাৰণ কৰাত পলম নকৰিব। জয় 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 ধুনি হোত অকাচা, সুমিৰত হোত দুঃসহ দুখ নাচা। অৰ্থাৎ হে পৰম শক্তিশালী হনুমান,
আকাশতো আপোনাৰ বল বিক্ৰমৰ জয় জয়কাৰ ধ্বনি হয়। আপোনাৰ স্মৰণ মাত্ৰেই জীৱৰ সকলো দুখ কষ্ট আৰু সংকট দূৰ হয়। চৰণ পকৰি কৰ জুৰি মনাবো, য়হি অৱসৰ অব কেহি গহৰাবো। অৰ্থাৎ, হে ৰামদূত হনুমান, মই আপোনাৰ চৰণলৈ আহিছোঁ আৰু কৰজোৰে আপোনাক মিনতি কৰিছোঁ। হে প্ৰভু, মোৰ এই সংকট কালত আপোনাৰ বাদে মই কাক মোৰ দুখৰ বৰ্ণনা দিম। উঠ উঠ চলো তুহি ৰাম দোহাই, পাই পৰো কৰ জুৰি মনাই। হে কৰোণানিধি, প্ৰভু শ্ৰীৰামৰ শপত, আপুনি জাগক আৰু মোক উদ্ধাৰৰ হেতু আহক। মই আপোনাৰ চৰণত ধৰি কাবৌ কৰিছোঁ, আপোনাক হাতযোৰ কৰি মিনতি কৰিছোঁ। মোৰ বিপত্তি নাশ কৰক প্ৰভু। ওম চং 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 চপল চলন্তা, ওম হনু 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 হনুমন্তা। অৰ্থাৎ, নিজৰ কৰ্তব্য দ্ৰুতগতিৰে সমাপন কৰা হে ৰাম ভক্ত হনুমান, আপোনাৰ চঞ্চল দুভৰিৰে শীঘ্ৰে আহক আৰু মোৰ সংকট দূৰ কৰক। ওম হং 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 দেত কপি চঞ্চল, ওম চং চং সহমি পৰাণে খল্লল। অৰ্থাৎ, হে প্ৰভু, সূৰ্যোদয়ৰ লগে লগে যিদৰে অন্ধকাৰ নিস্তেজ হৈ পৰে, ঠিক তেনেদৰে আপোনাৰ এক হুংকাৰতেই দুষ্টজনো নিস্তেজ হৈ পৰে। আপনে জন কো তুৰন্ত উবাৰো, সুমিৰত হৈ আনন্দ সমাৰো। অৰ্থাৎ, হে প্ৰভু, আপুনি এনে এক সুখৰ সাগৰ যে আপোনাক স্মৰণ মাত্ৰেই মন প্ৰফুল্লিত হৈ উঠে। হে পৱন নন্দন, কৃপা কৰি এই দাসক সংকট শীঘ্ৰেই দূৰ কৰক। য়হ বজৰংবান যে হি মাৰে, তাহি কহো ফিৰ কোন উবাৰে। অৰ্থাৎ, এই বজৰংবাণেৰে যদি কাৰোবাক আঘাত কৰা হয়, তেন্তে এই বিশাল বিশ্বব্ৰহ্মাণ্ডক তেওঁক কোনে ৰক্ষা কৰিব। পাঠ কৰে বজৰংবান কি, হনুমত ৰক্ষা কৰৈ প্ৰাণ কি। অৰ্থাৎ, যি ভক্তই এই বজৰংবান পাঠ কৰে, তেওঁৰ ৰক্ষা প্ৰভু হনুমন্তই নিজেই কৰে। য়হ বজৰংবান জো জাপৈ, তাতে ভূত প্ৰেত সব কাঁপৈ। ধূপ দেও জো জপৈ হমেশা, তাকে তন নাহি ৰহে কলেশা। অৰ্থাৎ, যি ভক্তই নিৰন্তৰভাৱে এই বজৰংবান ভাগ জপ কৰে, তেওঁক ভূত প্ৰেত বা কোনো দুষ্ট আত্মাই কেতিয়াও অনিষ্ট কৰিব নোৱাৰে। যি ভক্তই ধূপ বন্তিৰ সহিতে বিধিগতভাৱে এই বজৰংবান ভাগ পাঠ কৰে, তেওঁৰ কোনো শাৰীৰিক বা মানসিক কষ্ট নাথাকে। দোহা: প্ৰেম প্ৰতি তিহি কপি ভজে, সদা ধৰে অৰ ধ্যান, তেহি কে কাৰজ সকল শুভ, সিদ্ধ কৰৈ হনুমান। যি ভক্তই পূৰ্ণ প্ৰেম আৰু ভক্তিৰে প্ৰভুক আৰাধনা কৰে, যাৰ হৃদয়ত সদায় প্ৰভু নিবাস কৰে, তেনে ভক্তৰ সকলো মনোকামনা প্ৰভু হনুমানে পূৰ্ণ কৰে আৰু ভক্তক সকলো সংকটৰ পৰা উদ্ধাৰ কৰে। জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰী হনুমন্তে নমঃ।